वेलकम बैक टू माय यूट्यूब चेनेल डिस्कस पुनः नतुन ब्लगলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি গৈ আছো জেঠুহঁতৰ ঘৰ আৰু বাৰ মিটি খোৱা আছে যিহেতু তালৈকে গৈ আছো আৰু এতিয়া ওলাই কৰি লৈ ৰেডি হৈছো সিম্পলকে অকমান কিবা এটা পিন্ধি লৈছো আৰু এতিয়া ওলাই গ'ল আৰু মা ইফালে পিছত তলা মাৰি আছে ঘৰত দেউতা আৰু ভাইটি গ'লে গৈ আৰু এতিয়া যাবলৈ ওলাইছো চাই থাকক ভিডিঅ'টো শেষলৈকে তো গাইজ আমি এতিয়া আহি পালোহি আৰু অলপ আছে দেখিছে পথাৰৰ মাজে মাজে এতিয়া আহি আছো পিছফালৰ ৰাস্তাইদি আৰু এতিয়া আমি এতিয়া আহি আছো চাই গৈ থাকক গোটেইটো তো এয়া আহি পাইছোহি এতিয়া বিয়া ঘৰে ধুনীয়াকৈ সজাই তুলিছে মানে মিটি খোৱা যিহেতু মিটি খোৱা হেৰিত আহিছোঁ আৰু ইয়াত বৌ আৰু ভাগিনজনী আৰু ইয়াত ইমান ধুনীয়াকৈ আছে আৰু এইটো টেণ্টৰ হাউচ সিহঁতে বুক কৰিছে এখন ধুনীয়া ৰিক্সা বনাই থৈ দিছে আৰু ওপৰৰ ফালে এইবিলাক ধুনীয়াকৈ লগাই দিছে ভাল লাগিছে কিবা এটা যদি আপোনালোকে এইটো পেণ্ডেলটো বিচাৰিব পাৰে তেতিয়াহ'লে কণ্টেক্ট নাম্বাৰ দিয়া আছে কণ্টেক্ট কৰি পূৰা হেৰি কৰিব পাৰিব অৰ্ডাৰটো ল'ব পাৰিব চাওকচোন ইমান ধুনীয়া লাগিছে পেণ্ডেলটো মোৰ খুবেই ভাল লাগিছে আৰু আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আজি প্ৰাণ পালে এখন খুলি নিদিয়াকৈ বাহিৰৰ ফালৰ পৰা আজি প্ৰাণ পালে
তোমাকে বিচাৰি মৰমৰ আধানি তুমি যেন ৰ'দৰ সুৰভি কিদৰেনো মই বুজাও তোমাক তুমি কাষৰত মানে জোনাক বুকুৰ সপোন জাগে দিয়ে মাথো অনুভৱ আজি তোমাৰ এতিয়া সপোন নদীৰ পাৰত শুনো সুৰ হৃদয় বিমাৰ সিঁচি যাওঁ মাথো সেই সুৰ তোমাৰ য'ত তুমি জোনাক এতিয়া সপোন নদীৰ পাৰত শুনো সুৰ হৃদয় বিমাৰ সিঁচি যাওঁ মাথো সেই সুৰ তোমাৰ য'ত তুমি জোনাক তুমি চোৱা মোৰে তুমি চোৱা মোৰে তুমি ৰোৱা মোৰে হৈ তো গাইজ দিছ ইজ দ্য নেক্সট ডে আৰু কালি বিয়াৰ পৰা আহি গ'লোঁ মানে বিয়া তেনেকৈ নহয় যিটোৰ ছোৱালীজনীৰ তাতে মিটিং খোৱা আছিলে আৰু মিটিং খোৱাত গ'লোঁ আপোনালোকক ধুনীয়াকৈ অলপ চলপ যিমানখিনি ক্লিপ পাৰোঁ মিটিং খুৱাই দিলোঁ আৰু আপোনালোকে চাই ভাল পালে বুলি আশা ৰাখিলোঁ আৰু তেনেকৈ ভিডিঅ'টো ইমান দীঘলীয়াকৈ নবনাওঁ আৰু আজি দেখুৱাবলগীয়া তেনেকুৱা একো নাই গতিকে নেক্সট এটা ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পাই আছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ওচৰতে থকা বেল আইকনটো প্লিজ অল কৰি থৈ দিব আৰু ভিডিঅ' আহি আছে সৰু সুৰা এনেকৈ শ্বৰ্ট ভিডিঅ' আৰু তেনেকৈ দীঘলীয়া ভ্লগ বনাব পৰা নাই গতিকে সেইটো কাৰণে ক্ষমা কৰিব আৰু দীঘলীয়া ভ্লগ বনাবলৈ কাৰণে আপোনাক চেষ্টা কৰি আছোঁ আৰু যিহেতু আপোনালোকে ভিডিঅ'বিলাক চাই লাইক কমেণ্ট নকৰে আৰু ভিউ তেনেকৈ ইমান নাহা হৈছে আগতে আহিছিলে এতিয়া কেইদিনমান ভিডিঅ' নিদোঁতে তেনেকৈ যিহেতু ভিউ অহা নাই গতিকে আপোনালোকে ভিডিঅ'বিলাক চাব অলপ কমেণ্ট কৰিব তেতিয়াহে মই অকণমান আগুৱাই যাবলৈ সাহস পাম গতিকে ছাপোৰ্টটো মেইন আপোনালোকৰ ছাপোৰ্টৰ অবিহনে মই একো নাই গতিকে ছাপোৰ্ট কৰি যাব বুলি আশা ৰাখিলোঁ আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু নেক্সট এটা ভিডিঅ'ত আকৌ পুনৰবাৰ আপোনালোকক লগ পাই আছোঁ আজিলৈ বাই বাই